আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আজি আমি বনাম ৰৌ মাছৰ লগত অমিতাৰ এখন খুব সুন্দৰ ৰেচিপি। তো বলক একেলগে মিলিজুলি বনাওঁ। প্ৰথমতে অমিতা একফাল লৈ লৈছোঁ, টুকুৰা টুকুৰ কৰি ল'ম আৰু দুটা বিলাহী লৈছোঁ। এতিয়া দিম প্ৰেছাৰত। প্ৰথমতে অলপমান সিজাই ল'ম, 4টা চিটি মাৰি দিম বঢ়িয়াকৈ। পানীও দি লৈছোঁ যিমান প্ৰয়োজন হয় আৰু তেনেকৈ। লগতে অলপমান নিমখো দি দিছোঁ, ভালদৰে সোমাই যাব নিমখখিনি। এতিয়া ধুনীয়াকৈ গেছত বহাই দিম, 4টা চিটি মাৰিম বঢ়িয়াকৈ। শ্ৰীমতীও মাজে মাজে সহায় কৰি দি আছে। হৈ গৈছে। এটা পিঁয়াজ কাটি লৈছোঁ ধুনীয়াকৈ আৰু আদা নহৰু অলপমান খুন্দি লৈছোঁ। আৰু মাছখিনি এতিয়া ভাজিম ভালদৰে, ধুনীয়াকৈ ভাজি ল'ম অলপমান কাঢ়াকৈ। ধুনীয়াকৈ মিঠাতেলতে ভাজি লৈছোঁ মই। বহুতে বেলেগ ৰিফাইন তেলতো ভাজিব পাৰে, কিন্তু মিঠাতেলৰ যোনটো সোৱাদ সেইটো ৰিফাইন তেলে কেতিয়াও আনিব নোৱাৰে। গতিকে ধুনীয়াকৈ সেনেকৈ মিঠাতেলতে ভাজি লৈছোঁ। আৰু দুটা কেঁচা জলকীয়া আৰু অলপমান ধনিয়া পাত ৰেডি কৰি ৰাখিছোঁ। মাছখিনি ভজাৰ পাছত প্ৰথমতে অলপমান সেইখিনি তেলতে জিৰা অলপমান ভাজি ল'ম। অলপমান ভজাৰ পাছত দুটা জলকীয়াও দি দিছোঁ, কেঁচা জলকীয়া, আৰু পিঁয়াজখিনিও দি দিছোঁ। ধুনীয়াকৈ ভাজিম। বৰ বেছি একেবাৰে কাঢ়াকৈ নাভাজোঁ আৰু অলপমান ভজাৰ পাছতে এতিয়া দুখিলা তেজপাতো দি দিছোঁ। এনেকৈ অলপ সময় ভজাৰ পাছত এই যে সিজাই ৰখা দিছিলোঁ যে গেছত অমিতা আৰু বিলাহী ধুনীয়াকৈ ভাজি ল'ম ভালদৰে। প্ৰথমতে বিলাহীখিনি ভাজি লৈছোঁ আৰু আদা নহৰুখিনিও দি দিছোঁ লগতে দি দিম জিৰাৰ পাউডাৰ আৰু ধনিয়াৰ পাউডাৰ আৰু দিম হালধি পাউডাৰ। ধুনীয়াকৈ হালধি আৰু ধনিয়া এইখিনি ভালদৰে ভাজিব লাগিব ধুনীয়াকৈ, যাতে কেঁচা কেঁচা গোন্ধটো নাইকিয়া হৈ যায়, মছলা গোন্ধটো নাইকিয়া হ'ব লাগিব ন। ধুনীয়াকৈ তেল আছে যিহেতু, একেবাৰে বেছি তেল দিয়া নাই, মই সেই মাছ ভজা তেলখিনিয়ে দি দিছোঁ। যিহেতু ভাজা হৈ গৈছে, এতিয়া দি দিম অমিতাখিনি, এই যে বইল কৰি ৰাখিছিলোঁ প্ৰেছাৰত। আৰু এই পানীখিনি পেলাই দিয়া নাই, যিখিনি পানীৰে মানে সিজাইছিলোঁ সেইখিনি পানী অলপ পাছত দি দিম। প্ৰথমতে ভাজি লওঁ ভালদৰে, ধুনীয়াকৈ এনেকৈ ভাজি ল'ব লাগিব। অলপমান গলিও যাব, ভাঙিও যাব এই অমিতাখিনি। দুই এটা থাকিবগৈ, মানে থাকিলে ভাল লাগে মাছৰ লগত। ডাঙৰ ডাঙৰকৈ পিচকেইটা খায়ো খুব মজা লাগে। আপোনালোকে খাইছে চাগে এনেকৈ, আমিও খাওঁ এনেকৈ খুব। তাৰমানে একেবাৰে গলাই নিদিওঁ। এতিয়া দি দিছোঁ অলপমান ৰঙৰ কাৰণে কাশ্মীৰী জলকীয়াৰ গুড়ি। এতিয়া ধুনীয়াকৈ ভাজাৰ পাছত এতিয়া পানীখিনি দি দিম। যিহেতু ইয়াৰ পানীখিনি আছেই আৰু অলপমান এক্সট্ৰাও পানী দি দিছোঁ, ভাজা হৈ গৈছিলে যিহেতু। এতিয়া অলপমান উতলাৰ পাছতেই মাছখিনি ঢালি দিম আৰু মোটামুটি হৈ গ'ল। বেছি দেৰি নালাগে, একেবাৰে চিম্পুলকৈ বনাইছোঁ। কোনো পেটৰ অসুখ চসুখ নহয় আৰু একদম স্বাস্থ্যসন্মত। নিমখ অলপ কম হৈ আছিলে, গতিকে অলপমান নিমখ দি দিলোঁ। আপোনালোকে চাই ল'ব কিন্তু, যিহেতু মই সেই পানীখিনিত নিমখ আছিলে যোনটো সিজাইছিলোঁ যে বিলাহী আৰু অমিতা, তাতো নিমখ থাকে। গতিকে সেইটো হিচাপটো চাই পেলাই দিলেই হ'ল আৰু। এতিয়া প্ৰথমতে অলপমান এইখিনি পানীখিনি ঢালোঁতে অলপমান মই কৰিছোঁ কি, ধনিয়াৰ পাত দি দিছোঁ। পিছতো দিম ধনিয়াৰ পাত, কিন্তু এইখিনিত অলপ আগতীয়াকৈ দিছোঁ, তাৰ গোন্ধটো অকণ সোমাই যাব ধুনীয়াকৈ। গতিকে পানী উতলি গ'ল, এতিয়া মাছ দি দিম। মাছখিনি গোটেই নিদিওঁ, ভাতৰ লগত মানে কেতিয়াবা ভাজা মাছো খাই ভাল লাগে নহয়, গোটেইখিনি নিদিওঁ। গতিকে 4 পিচমান ৰাখি দিম। এতিয়া বঢ়িয়াকৈ সিজিব দিম। অলপমান জুইটো প্ৰথমতে অলপমান কমাই দিম, তাৰপাছত বঢ়াই দিম। এয়া মাছ ৰাখি থৈছোঁ ভাতৰ লগত খাবৰ কাৰণে, ভাজা মাছ। আৰু এতিয়া মোটামুটি হৈ গ'ল। হৈ যোৱাৰ পাছত অলপমান সজাই দিম। এতিয়া অলপমান কেঁচা ধনিয়া দি দিছোঁ, গেছ অফ কৰি দিলোঁ। এতিয়া খোৱাহে কথা আৰু, বঢ়িয়া টেষ্টটো খুব ভাল হয়। একেবাৰে চিম্পুল, আপোনালোকে সকলোৱে বনাব পাৰিব আৰু জানো আপোনালোকে সকলোৱে জানে, তথাপিও মোৰ ফালৰ পৰা মই দেখুৱালোঁ আৰু। ভিডিঅ'টো কেনে পালে প্লিজ আমাক জনাবচোন। লাইক আৰু এটা কমেণ্ট কৰি জনালে ভাল পাম।
আৰু নতুনকৈ আহিছে যদি আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ টেক কেয়াৰ বাই বাই